নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে লাইক এটা দি মোক উৎসাহিত কৰিব আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ শিশুৰ পৰা ডাঙৰলৈকে দ্ৰুতগতিত বৃদ্ধি পাইছে হাৰ্ট এটেক এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ 10 মিনিটত হঠাৎ নোহোৱা হৈ যায় এটা জীৱন হাৰ্ট এটেকৰ ফলত 8টা লক্ষণ দেখা পোৱা মাত্ৰেই কাষ চাপক চিকিৎসকৰ বুকুৰ বিষ উশাহ লোৱাত কষ্ট ভয় ভাৱ হঠাৎ শৰীৰ ঘামে মূৰ ঘূৰা অচেতন হৈ পৰা বুকুৰ ধপধপনি বহা শোৱাৰ সময়ত অস্বাভাৱিকভাৱে উশাহ লোৱাৰ কষ্ট হোৱা এইসমূহ লক্ষণ দেখা পোৱা মাত্ৰেই কাষ চাপক আপোনালোকে চিকিৎসকৰ এই মুহূৰ্তত জনাইছোঁ শিশুৰ পৰা ডেকা অৱস্থাৰ মাজত বৃদ্ধি পাইছে হাৰ্ট এটেক আজিৰ দিনত যিকোনো বয়সৰ লোকৰ মাজতে হ'ব পাৰে হাৰ্ট এটেক ফাষ্ট ফুড আৰু বাহিৰত খোৱা মছলাযুক্ত খাদ্য বাদ দিয়ক আপোনালোকে হাৰ্ট এটেকৰ বাবে প্ৰধান কাৰণ হৈছে মানসিক হেঁচা আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ ঘৰতে বহি বনাব পাৰিব আপোনালোকে আয়ুষ্মান কাৰ্ড ঘৰতে বহি বনাব পাৰিব আয়ুষ্মান কাৰ্ড এই মুহূৰ্তত জনাইছোঁ কেনেকৈ আপুনি বনাব পাৰিব কোনো কাৰ্যালয়লৈ যাব নালাগে আপুনি আয়ুষ্মান কাৰ্ড 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায় কেনেকৈ এপ্লাই কৰিব আপোনালোকে আয়ুষ্মান কাৰ্ড যদি এপ্লাই কৰা নাই ডাউনলোড কৰক আয়ুষ্মান এপ লগ ইন কৰক আয়ুষ্মান এপ্লিকেশ্যনত গুগল প্লে ষ্ট'ৰলৈ গৈ ডাউনলোড কৰক আয়ুষ্মান এপ সেই এপৰ জৰিয়তে আপোনালোকে আয়ুষ্মান কাৰ্ড যদি অনলাইন কৰা নাই তেনেহ'লে তাতে গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মোবাইল নম্বৰটো সন্নিৱিষ্ট কৰক আয়ুষ্মান এপত আপোনাৰ মোবাইললৈ আহিব এটা অ'টিপি সন্নিৱিষ্ট কৰাৰ পিছত লগ ইন কৰক তাৰ পাছতে আপুনি কোনখন ৰাজ্যৰ বাসিন্দা সন্নিৱিষ্ট কৰিব লাগিব আৰু ইয়াৰ লগতে আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰক প্ৰয়োজন হ'ব আধাৰ কাৰ্ডৰ সৈতে লিংক এই মুহূৰ্তত জনাই আছোঁ ঘৰতে বহি বনাব পাৰিব আপুনি আয়ুষ্মান কাৰ্ড আৰু আনফালে দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ আঘাত পালে মূৰত কিন্তু চিলাই পৰিল পেটত এই মুহূৰ্তত ভয়ংকৰ খবৰ এটা পেট ফালি হস্পিটেল কৰ্তৃপক্ষই কিডনী নিয়া বুলি পৰিয়ালৰ চাঞ্চল্যকৰ অভিযোগ পেটত চিলাই দেখা পোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি নগাঁও এখন হস্পিটেলত দুৰ্ঘটনাত পতিত হৈ মাহৰুল আহমদ আলীক ভৰ্তি কৰা হৈছিল চিমছ হস্পিটেলত তাৰ পাছতে পুৱাৰ মাহমুদ আলীৰ মৃত্যু হোৱাৰ পিছত উত্তপ্ত হৈ পৰিছে এতিয়া পৰিস্থিতি মগজুত আঘাতপ্ৰাপ্ত মাহমুদ আলীৰ কিডনী উলিয়াই নিয়া বুলি অভিযোগ দিছে চিকিৎসকে মূৰৰ পৰিৱৰ্তে চিকিৎসা কৰিলে পেটত গতিকে আপোনালোকে সাৱধানে থাকক আপোনালোকৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে আৰু আনফালে দিব লৈছোঁ পৰৱৰ্তী খবৰ বিজেপিয়ে পূৰ্বৰ পৰা মহিলাক সন্মান নকৰে ভয়ংকৰ মন্তব্য বিজেপিৰ মূল জনকজন ঘূৰ মহিলা বিৰোধী মহিলা কাঠৰ পুতলাৰ দৰে ব্যৱহাৰ কৰে বিজেপিয়ে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ দিনত আটাইতকৈ বেছি মহিলাৰ নিৰ্যাতিত হৈছে এই মুহূৰ্তত জনাইছোঁ মধ্যপ্ৰদেশত সৰ্বাধিক মহিলা নিৰ্যাতিত হৈছে বুলি ভয়ংকৰ মন্তব্য প্ৰকাশ কৰিছে বিজেপিক উভতি ধৰিলে কংগ্ৰেছৰ প্ৰবক্তা ৰাগিনী নায়কে তেওঁ কয় যে বিজেপিয়ে পূৰ্বৰ পৰা মহিলাক সন্মান নকৰে বুলি আৰু ইয়াৰ লগতে কয় যে বিজেপিৰ মূল জনকজন ঘূৰ মহিলা বিৰোধী আৰু আনফালে দিব লৈছোঁ পৰৱৰ্তী খবৰ মোৰ বিৰুদ্ধে CBI একো নেপালে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবনে মোৰ বিৰুদ্ধে CBI একো নেপালে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবনে এবাৰ মোদীক আক্ৰমণ CBI মোৰ বিৰুদ্ধে একো নেপালে মোদীয়ে পদত্যাগ কৰিবনে বুলি ভয়ংকৰ মন্তব্য মোৰ জনপ্ৰিয়তা দেখি ভয় খাইছে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী বাসগৃহ কেলেংকাৰী প্ৰসংগত অৰবিন্দ কেজৰিৱালে এই ডাঙৰ মন্তব্য অৰবিন্দ কেজৰিৱালৰ বাসগৃহত মেৰামতি কেলেংকাৰী তদন্ত কৰিছে CBI এতিয়া মোৰ বিৰুদ্ধে CBI একো নেপালে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিবনে এই বুলি ভয়ংকৰ মন্তব্য আগবঢ়ালে আৰু আনফালে দিব লৈছোঁ পৰৱৰ্তী খবৰ মছজিদৰ ভিতৰত জয় শ্ৰীৰাম শ্লোগান দিয়া দুজনক গ্ৰেপ্তাৰ কৰিলে কৰ্ণাটক আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰে দুজন লোকক CCTV ফুটেজ পৰীক্ষা কৰাৰ পিছতে আৰক্ষীয়ে চলাইছিল অভিযান কীৰ্তন আৰু শচীন পাৰাৰী নামৰ দুজনক কৰায়ত্ব কৰে পুলিচে মাদাল বদলিয়া জুম্মা মছজিদত প্ৰৱেশ কৰিছিল দুইজন লোক মছজিদৰ ভিতৰত প্ৰৱেশ কৰি জয় শ্ৰীৰাম বুলি দিছিল শ্লোগান তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিলে সেই দুজনক কৰ্ণাটকৰ আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিলে দুজন লোকক